আজি ডিএছপি বাইদেউ নাছে এছাই চাও নাছে চকীখন কিবা খালী খালীহে লাগিছে জীৱনত যদি এছাই চা মোৰ হ'ব পাৰিছে স্যার কি হইছে স্যার মানে কথা এটা আছিলে কি কথা আছে স্যার ইম্পর্টেন্ট কথা মানে চেলুটটো কোনে মাৰিছে মানে স্যার সোমাই যে আহিলে চেলুটটো কোনে মাৰিছে ও সেলুটটো মানে কি স্যার সদায় আপোনাক পায়ে থাকো যে সেইটো কাৰণে নামাৰিলো আৰু চিনৰ ৰেছপেক্ট কৰিব নেজানিছে জানো মুখে মুখে উত্তৰ দিছে ৰেছপেক্ট দিছো কাৰণেতো স্যাৰ বুলি মাতিছো আপোনাক হা নাই দিয়া মুখে মুখে উত্তৰ দিছে এই আছক মই সেলুট মাৰিছো নে এতিয়া যে ৰেছপেক্ট কৰিছে অথনি পৰা কিয় নকৰিছে মাক খোৱা ভয় তেতিয়া কৰিছে নহয় মই মাক কি হৈছে হৈছে কি দুপাজে এইটো স্যার স্যাৰ চাহ কমল মই তোক আগতেও কৈছোঁ তই মোক চাহ বুলি নামাতিবি এইখন থানা মই এছাই কিন্তু মই সম্পৰ্কবিলাক পাহৰি দিয়া নাই নহয় তই মোৰ জেঠেই নহয় ছাৰ আপুনি মোৰ ঘৰত যে জমাই থানাততো আপুনি মোৰ ছাৰ এখন থানাৰ আপুনি এছাই ছাৰ মই হোমগাৰ্ড আপোনাকতো মই ছাৰ বুলি মাতিবই লাগিব মাই ডগ একেলগে কেতিয়াও যোৱাই জেঠেইয়ে একেখন থানাতে কাম কৰিব নালাগিছে দে কাম কৰ হ'ব ছাৰ মাহৰ শেষলে নাথাকো দে অহা সপ্তাহতে যাম দে এই জুৰি পানীতে একে পৰি থাকিম বুজিছ ইহঁত কেইজনী ইমান ভাল পাব এই মাহৰ শেষলে পইচা শেষ হৈ যায় গৰম যিডাল পৰিছে ন চিটুৱেশ্যনটো ভাল হৈছে যেতিয়া যাম দে ছাৰ কি কৈ আছা নগালি এই BSF-এ ফোন কৰিছিল BFF হয় ছাৰ BFF বৰ্ডাত বন্ধু দাঙি আছে তুমি ইয়াত মোবাইল দাঙি আছে নহয় মানে সেই BSF-এ মানে হিচাপ দি আছিলে ফল মূল বোলে ইমান লাগিছে তেওঁলোক বোলে ডিউটিলৈ ওলাই গ'লে মানুহে একে পাচিয়ে দিয়ে নেখা বুলি ক'লেও নেৰে এই বোলে আপেল দিলে এই বোলে কল দিলে খেজুৰ সোপা বোলে একে পাচিয়ে তুমি মোৰ ধৈৰ্য পৰীক্ষা লৈ আছা নে হিচাপ শুনাই আছা নহয় মানে BSF-এ কৈছে যে তাকে কৈছো BFF-ৰ নাম্বাৰটো মোক দিবা কিয় ছাৰ আপেলটো খাই মই বেছি ভাল পাওঁ আনিবলৈ কম ছাৰ ভেৰি গুড